হেল্ল' আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল নিনতি ব্লগলৈ। কি খবৰ সকলোৰে খবৰ নিশ্চয় খুবেই ভাল পাইছে আলহামদুলিল্লাহ আমাৰো ভাল। আৰু মানে আপোনালোকে চাগে ভাবি আছে মই ব্লগটো মানে এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ। মানে মই ৰেডি হ'লোঁ, কাপোৰ কানি লগালোঁ, আলিনা লগাই আছোঁ এতিয়া, আৰু মোবাইলটো মই বেবীক দিলোঁ ধৰিবৰ কাৰণে। আৰু এতিয়া আমি যাম, মানে আজি ছানডে হয় কিন্তু ক'ত যাওঁ কি কথা যি আমাক একো কোৱা নাই, জাষ্ট আমাক ওলাব দিছে, বেলেগ ক'তো নাযাওঁ, অলপ ঘূৰিম, গাড়ীতে অলপ ঘূৰিম, তাৰপাছত কিবা এটা খাম, খাই গুচি আহিম। আৰু মোক যে বহুতে সুধি থাকে তুমি বহুত ঘূৰি থাকা ন, মানে লাইফটো দুদিনৰ হয় ন, মানুহে মানে ঘূৰিব লাগে, তাৰপাছত ঘূৰিলে আপোনাৰ মাইণ্ডটো ফ্ৰেছ হয়, মনটো ভাল লাগে, বেমাৰ আজাৰ থাকিলে অলপ পাতল হয়। তো মোৰ মতেতো মানুহে মানে বন্ধ দিনকেইটা যে মানে এনেই যাব দিব নালাগে, ঘূৰিব লাগে। আপোনালোকে ৰুম চাব, অৱস্থা চাওক কি কৰি থৈছোঁ। এই দুজনে তিনিজন কাপোৰ হেৰি কৰিলোঁ, তাৰপাছত কাপোৰ হেৰি এইযোৰ অলপ মানে শকতে কোনো নেকি, এইযোৰ মানে এইযোৰ পিন্ধিছিলোঁ, তাৰপিছত মানে একদম পুৰা টাইট, ভাল লগা নাই। তাৰপাছত এইযোৰ লগালোঁ, এইযোৰ ভাল লগা নাই, তাৰপাছত এইযোৰ লগালোঁ। অৱস্থা এইটো মানে হেৰি বায়ে দিছে ৱাইপছ, মানে মোক হেৰি স্কিন কেয়াৰ ক্লিন কৰিবৰ কাৰণে। তাৰপিছত এইটো বায়ে দিছে, এইটো পাৰফিউম, বহুত মানে একদম পাৰফিউমটো যে বহুত মজা হয়। ইয়াত আছে কাম কৰি, আৰু ইয়াতে আৰু মোৰ চুলি হয়। আৰু এইটো যে এইটো ফাউণ্ডেশ্যন যে মই এইটো ফাউণ্ডেশ্যন ব্যৱহাৰ কৰোঁ, লেকমি ইনভিজিবল ফিনিছ। আৰু এইটো ফাউণ্ডেশ্যন যে আপোনাৰ হেৰি এনেই মাৰ্কেটৰ পৰা ল'লে 280 মান লয়, আৰু আমি অনলাইনৰ পৰা লৈছে বায়ে, এনেই মাৰ্কেটৰ পৰা 280, অনলাইনৰ পৰা লৈছে 220। এতিয়া মই মাস্কাৰা লগাম। বেবী মোক এইটো ভাল লগা নাই, মজা লাগিছে, ভাল নালাগে মই চেঞ্জ কৰি দিম। কিমান চেঞ্জ কৰিবা, আৰু সময় হ'লেই যাবলৈ। সিহঁতে মোক খবৰ আগত কয় ৰেডি হৈ যা। এতিয়া আমি ক'ত যাম কি কথা আপোনালোকক কোৱাই নাই নহয়, আমি ক'ত যাম আমিও নাজানো ক'ত যাম ন। তো আমাক ওলাব দিছে, যিযোৰ আজি ছানডে হয়, যিযোৰ আজি অফিচ বন্ধ আছে, সেইটো কাৰণে ওলাব দিছে। আৰু নাজানো আমি ক'ত যাওঁ কি কথা, তো আপোনালোকৰ ব্লগটো শেষলৈকে চাই থাকক, চাই থাকিলে গম পাব, মানে আমাৰ লগত থাকক আৰু চাই থাকিলে গম পাব ক'ত যাওঁ কি কথা, আপোনালোককো লৈ যাম। মানে আগতে মই মাস্কাৰাটো নলগাওঁ হা, আজিকালি মানে নলগালে কিবা এটা ভাল নালাগে, লগাব লাগে। এটাৰ লগত কণ্টুৰ না ল'বা, ব্লেক কালাৰটো নেকি, সেইটো ভাল লাগিব। আৰু আজিকালি ভাবো চলি আছে ন, একদম চলি এৰিব নোৱাৰে, বেয়া বান্ধি ল'ম। তো বাথৰুমত যাওঁ, এইটো ৰুমখন ডাঙৰ নাই, আৰু সেইটো যে হেৰি কি কয়, এইটো একদম মানে গুটি টাইপৰ হৈ আছিলে, তাৰপিছত পূৰা বিষাই থাকে, ৰঙা হৈ গৈছে, তাৰপিছত মই হেৰি কৰি দিলোঁ। এতিয়া চাওক জেগাটো অলপ হেৰি হৈ আছে, ক'লা হৈ আছে ন, মুখ লাগি গ'ল যে, কালিৰ পৰা বিষাই আছিলে, আহি ঠিক কৰি বেচাৰা কিমান কষ্ট ক'বলৈ ওলাবলৈ হ'লেহে। মই আৰু চিম্পল ষ্টাইল কৰোঁ। মোৰ আহি একো ঠিক কৰিব লাগে। আৰু চুলিখিনি যে মই এতিয়া এনেকৈ ৰাখি দিলোঁ, মানে চেপেনাতে এনেকৈ বান্ধি দিলোঁ চিম্পলকৈ। তো এতিয়া মই লৈ ল'ম এইটো স্কাৰ্ফটো। এইটো মই যে অনলাইনৰ পৰা অৰ্ডাৰ দিছিলোঁ, এইটো 380 নে কিমান লৈছিলে অনলাইনৰ পৰা। ভাল লাগে, কালাৰটো বহুত মজা হয়। তো মই ৰেডি হৈ গ'ল, ব'লক এতিয়া ওলাওঁ।
মাহী ক'ত সি মোক অলপ নেদেখিলে মাহী ক'ত লাগে টোপনিৰ পৰা উঠি মাহী ক'ত ৰাতিপুৱা মোৰ আগত টোপনিৰ পৰা উঠে নহয় যেতিয়া মোৰ অলপ দেৰি হয় মই উঠিলে মোক ঠিকছে মাৰ দিব মাহী মাহী কৈ আবু এতিয়া বায়ে কৈ আছে মাহী গুচি গ'লে কাক বিচাৰিব হাই 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 কৈ দে মাহী চুম দি দে এইফালে চুম দি দেচোন এটা চুম দি দে নিদিওঁ এতিয়া তোমাৰ জিভাটো দেখাই দিছোন জিভাটো জিভা দেখাই আছে হ'ব ব'লা ওলাও তোমাৰ আব্বাই কেনেকৈ নাকত ঔষধ দিয়ে তোমাৰ আব্বাই কেনেকৈ নাকত ঔষধ দিয়ে তাৰ আব্বাই যে নাকত যে হেৰি ড্ৰপ লগাই ন বা নজল ড্ৰপটো লগাই মাথা ৰাখে তো সুধিলেই হ'ল যে আব্বাই কি কয় ড্ৰপ কেনেকৈ লগায় ব'লা কেনেকৈ লগালা আৰু এইটো হেৰি যে মই আজিয়ে পিন্ধিছোঁ ফাৰ্ষ্ট লোৱাৰ পাছত পিন্ধা নাই অনলাইনৰ পৰা লৈছিলোঁ 2 মাহ হৈছে চাগে তো ব'লক সেইফালে যেতিয়া গাড়ী ওলাই আছে এইটো ৰাস্তা চিধা লংকা যায় আৰু এইটো চিধা গ'লে এইটো এইফালে গ'লে খোজাই আৰু এইফালে নগাঁও দবকা আৰু এইফালেতো আৰু এইখন হ'ল জিজুহঁতৰ অফিচ মানে ভাবিলোঁ জিজুহঁতক অফিচৰ ফ্ৰণ্টেদি গৈ আছে যদি আপোনালোকক অকণমান দেখাই দিওঁ আৰু এইফালে আছে সন্ধ্যা ৰিজৰ্ট আৰু ইয়াতো আমি আগত আহিছিলোঁ 2বাৰ তো আজি নোসোমাওঁ আৰু দবকা এইডোখৰ জেগা যে মানে মোৰ বিৰাটেই ভাল লাগে আপোনালোকে চাওকচোন নাজাৰটো কিমান বেছি ধুনীয়া লাগিছে আৰু বাৰো যে এইডোখৰ জেগা যে বাৰো ফেভৰেট হয় মই যেতিয়া মানে লংকাৰ পৰা যেতিয়া ঘৰ যোৱা হয় তেতিয়া যে মানে এইডোখৰ জেগাত আহিলে যে কিবা এটা ভাল লাগে আৰু এতিয়া আমি চিধা যোৱা নাই ইফালে ডিপুৰ ৰাস্তাৰ ফালে সোমাই আহিলোঁ আৰু আপোনালোকে চাব পাৰি আছে ৰাস্তাৰ দুয়োকাষে যে শাল বাগান আছে আৰু ৰাস্তাটো চাওক ইমান ক্লিন মানে বিৰাটেই ভাল লাগিছে আৰু এইটো ৰাস্তাই চিধা গ'লে আপোনাৰ পিকনিক প্লেচ যিমান আছে ভেলুঘাট তাৰপাছত কোকা পানীমূৰ আকাশীগংগা চব এইফালে যাব লাগে আৰু মোৰ কিন্তু ইয়াত নামি ফটোশ্বুট কৰিব বৰ মন আছিল দে কিন্তু মানে ভয়ত নামানে জিজুসকলে মাজে মাজে হাতী ওলাই কিন্তু তথাপিও জিজুৱে বাৰ কৈছে কিন্তু মই নামানাই ভয়ত আৰু এইফালে চাওকচোন বান্দৰ 3টা নে 4টা ইয়াত বহি আছে আৰু আমি আগলৈকে যোৱা নাই মানে বেছি দূৰলৈ যোৱা নাই গাড়ীখন ঘূৰাই দিলে আৰু এতিয়া আমি ডাইৰেক্ট আহি গ'লোঁ দবকা খাবৰ কাৰণে তো ব'লকচোন এতিয়া ভিতৰৰ ফালে সোমাওঁ আৰু কি খাওঁ কি নাখাওঁ আপোনালোককো দেখাম তো চাই থাকক তো এতিয়া আমি দবকা মানে ৰেষ্টুৰেণ্ট নহয় হোটেল হয় কি হোটেল আছিলে ফুড কিবা হোটেল আছিলে বেবী ভালকৈ দেখাব পৰা নাই বেবীক কিবা এটা মানে ব্লগ শ্বুট কৰিব দিলে যে বেবী আজি কেনেকৈ শ্বুট কৰা নহয় তাৰপাছত মোক এতিয়া এডিট কৰোঁ ইমান বেছি বেয়া লাগে সৰু ফোন এটাকে ক'ব নোৱাৰোঁ তাৰপাছত হেৰি এতিয়া আমি কি জোনবিলি ধাবাত আহিলোঁ ইয়াত মানে খোৱাটো ভালকৈ বনায় আৰু আগতে আমি আহিছোঁ ইয়াৰ পৰা আহিছিলোঁ মই জিজুৰ লগতে আহিছিলোঁ তো ইয়াত মানে নানটো মানে বহুত ধুনীয়াকৈ বনায় আজি নানটো নাই আৰু বেলেগ বাৰ্গাৰ চাৰ্গাৰ মানে ফাষ্ট ফুড মানা আছে নাখাওঁ আৰু তাৰপাছত তন্দুৰী দিলে তাৰপাছত কিবা দিছে আৰু এইফালে বায়ে আৰু এইফালে আমাৰ বেবীয়ে বহি আছে মানে বহি আছে জিজু নাই এটা কেবিন আছে সৰু কেবিন আৰু এইটো এটা কেবিন আৰু সেইফালে মানে একদম চব মানুহে জেনেৰেল মানুহে বহি খায় আৰু ইয়াত যদি কোনোবাই যদি স্পেচিয়েলি বহিব বিচাৰে তো মানে এইখন বহিব পাৰে আৰু এইফালে আমাৰ অৰ্ডাৰ আহি গ'ল আৰু আমি অৰ্ডাৰ দিছিলোঁ চিকেন লেগ পিচ আৰু চিকেন তন্দুৰী আৰু দুটা বস্তু একেই হয় মোৰ মতে যিহেতু চিকেনৰ হয় কিন্তু জিজুৱে দুটা দি দিছে আৰু মই চিকেন লেগ পিচটো মানে অকণমান খালোঁ আৰু তন্দুৰীটো খোৱা নাই যিহেতু মোৰ ফাষ্ট ফুড বোলে খোৱা মানুহ আছে আৰু এইফালে আমাৰ বেটাক চাওকচোন মাংস খাই আছে তাৰ কাৰণে অমলেট দিছিলে এক্সট্ৰাকৈ কিন্তু সেই অমলেট নাখায় সি মাংস খাব তো বায়ে মানে অকণমান খুৱাই আছে চিকেন লেগ আৰু এতিয়া মোৰ খাই হৈ গ'ল আৰু মই অকণমানহে খালোঁ আৰু জ্বলা চালাদ এইবিলাক একোৱে খোৱা নাই জাষ্ট অকণমান চিকেনটোহে খালোঁ আৰু এইফালে বাহঁতে মানে চিকেন তন্দুৰীটো খাই আছে আৰু মোক বাৰ কৈ আছে অকণমান খাই টেষ্ট কৰিবৰ কাৰণে কিন্তু মই খোৱা নাই আৰু ইফালে মোৰ কাৰণে ল'লোঁ কফি আৰু কফিটো যে সঁচাকৈ বিৰাট ধুনীয়াকৈ বনাইছে চাওক আজিকালি বহুত কচু হৈ গ'ল সি যান এইফালে আহা আৰু এই মানুহজনক যে বায়ে কৈছিলে কিবা খোৱাবৰ কথা যিটোৱে কৈছে পইচা দি যাম মানুহজনে যি খাই খাব যি আমি এতিয়া ঘৰ আহিলোঁ মানে আধা ঘণ্টা হ'ল ফ্ৰেছো হোৱা নাই জাষ্ট মোক মানে হেৰি ৱেবছ দি ক্লিন কৰিলোঁ হেৰি আইলাইনাৰ তাৰপিছত লিপষ্টিক ক্ৰীম চিম লগাইছিলোঁ যে এইবিলাক আৰু বা গৈছে মানে বাবুৰ ওচৰত বহি আছে চব সি মানে মোবাইল চাই আছে
মানে বাৰ গৈছে হেৰি ফাৰ্মাচীত গৈছে। বাৰ মানে আহোঁতে ফাৰ্মাচীত নামিছিলে, তাৰপাছত ফাৰ্মাচীত প্ৰেছাৰ জোখালে। প্ৰেছাৰটো একদম সিদিনা আপোনাৰ তলত 50 দেখাইছিলে, ওপৰত 90 দেখাইছে, কিন্তু আজি একদম তলত চব মানে দুটাতে 10-10কৈ কমি আছে। তো যেতিয়া বোলে মানে ঘৰত ফোন কৰিছে, তাৰপিছত আমাৰ কৈছে ইমান কমি আছে, আকৌ 3-4 দিন ধৰিতো খোৱা চোৱা চব ঠিকেই আছে। তাৰপাছত গাটো বোলে বায়ে কৈ থাকে গাটো বোলে ভাল লাগে আগতকৈ অলপ বেছি। মানে আমাৰ ঘৰৰ পৰা কৈ আছে তই কাম কৰ, বেলেগ ফাৰ্মাচীত যা, গৈ আকৌ জোখাই চাই, সিহঁতৰ মেচিনটো নষ্ট বেয়া হৈ থাকিব পাৰে। তেতিয়া বায়ে আৰু জিজু কৈছে আহিলে চাগে সিহঁতে, বেবী দৌৰি গৈছে দৰ্জা খুলিবৰ কাৰণে। তো এতিয়া মই বহি আছোঁ বেটাৰ ওচৰত। তো বাহঁত আহিলে, তাৰপাছত মই ফ্ৰেছ হ'ম, চাই থাকক। এতিয়া আমাৰ বেটা আহিব চাব হা, সেই বেবীৰ লগত খেলি আছে যে, আহি কৈ বেবী ক'ত? বেবী ক'ত? বেবী ক'ত? বেবী কুক দিছে, বেবীক মাতা। এতিয়া কোচত উঠিব। বেবী নাই? বেবী ক'ত গ'ল? নাই। এতিয়া নামি যাব আকৌ চাব। এতিয়া আকৌ বেবীক বিচাৰিব যাব। মই চেনেল পালেই হ'ল। মই চেনেলখন নাচাওঁ। ঘৰত যদি কাৰোবাৰ যদি চেনেল মানে বিচাৰি নাপায় নহয়, চবে একদম ডাইৰেক্ট সুধিব বিলকিছ ক'ত আছে, জানে মোৰ ভৰিতে থাকে। আৰু মই চেনেল যে পিন্ধি যে ক'ত থ'ম ক'ত কিবা একদম মনত নাথাকে। মই পাৰ্চনেলি কিবা চেনেল বুলি সেইটো কথা নাই, পিন্ধিব পাৰিলে ভৰি থ'ব আছে। তো আজি হ'ল তাই নেক্সট ডে, যোৱাকালি ব্লগ শ্বুট কৰা নাছিলোঁ। আৰু আজি টাইম হ'ল এতিয়া 12টা হৈ গ'ল। আৰু মনো আহিছে অলপ আগত, আৰু আমাৰ বেবীও আহিছে স্কুলৰ পৰা। আৰু এতিয়া মোবাইলটো বেবীয়ে ধৰি আছে। আৰু এতিয়া আমি খাম অমিতা পিটিকা। সেই অমিতাৰ লগত তেতেলী আৰু হেৰি শুকান জলকীয়া হ'লে বেছি ভাল লাগে, কম্বিনেশ্যনটো সেইটো মিলে। আৰু এতিয়া শুকান জলকীয়া মই নাখাওঁ, তেতেলী মই নাখাওঁ। মনোতো কৈ আছোঁ সিহঁতে এক্সট্ৰাকৈ খাবলৈ কৈছে, নাই তুমি নাখাবা, ভাল নালাগিব। তোমালোকে খোৱা, মোৰ কাৰণে অকণমান কেঁচা জলকীয়া দিব দিয়া, চবেই আহি খাম বেয়া লাগিব। আৰু অমিতা খাওঁচোন এইবিলাক বেবী দেখা মানে বগৰী খাব নেকি? বগৰী মোক দিলে খায়ে থাকিম। সেই কথা পালোৱা এইটো ইমান ডাঙৰটো লাগিব জানো? প্ৰেছাৰটো এইটো অলপ পকা নেকি? ফাইনেলি অমিতা পাৰা হৈ গ'ল। মামী ইয়াত কি কেঁচা ওলাইছে, কি কৰিম? কেঁচা কিন্তু ভাল নালাগিব কেঁচা। আৰু তো লৈ দিম নেকি? থৈ দিয়া, দালি দি দিব। আৰু মুনু আৰু বেবী গৈ এটা আনিছে, এইটো পকা কাটিব বল নাই ন? হা জুতিয়া এইটো কেনেকৈ কাটিছে মুনু? এইটো কাটা কি ষ্টাইল? আৰু আজি পিটিকাটো যে অলপ বেলেগ টাইপৰ বনোৱা হৈ আছে। মানে ইয়াত আপোনাৰ বিলাহী আছে, তেতেলী আছে, কেঁচা জলকীয়া আছে আৰু কোমল নেমু পাত আছে। আৰু এনেকৈ আপোনালোকক বনাই ঘৰত খাই চাবচোন। আৰু ইয়াত যে লগত শুকান জলকীয়া দিলে বেলেগ এটা ভাল লাগিলে হয়, কিন্তু শুকান জলকীয়া আমি নাখাওঁ। আৰু এইফালে সিহঁতে খাই আছে তলত বহি, আৰু মই বাতিত ল'লোঁ। ইয়াত মানে তেতেলীটো কম দিয়া আছে। এইফালে বায়ে মানে ঘৰত ফোন কৰি আছে ভিডিঅ' কলত। আৰু এইফালে আমাৰ জেঠাই দুটা পাৰ চৰাই কিনি লৈ আহিছে মানে ওচৰতে মানুহ এগৰাকী ঘৰৰ পৰা। আৰু মানে বাৰ প্ৰেছাৰ ল' হয় যে, সেইটো কাৰণে জিজুৱে বাক মানে পাৰ চৰাই খুৱাই আছে। আৰু জিজুৱে ৰাতিপুৱা আনিছিলে 5টা, 2টা খাই দিলে। আৰু ইয়াত যে পাৰ চৰাই জোৰ কিমান জানে? মাত্ৰ 200 টকা, আৰু আমাৰ ফালে 500, তথাপিও পোৱা নাযায়। আৰু এতিয়া আমি আছোঁ মুনুহঁতৰ ঘৰত, মানে মাত্ৰ আহিলে। ফালে মুনু আছে, আৰু এইফালে আমাৰ ৰাজশ্ৰী আকৌ খাই দিয়াচোন, খাই দিয়া। ৰাজশ্ৰীয়ে মোৰ লগত নহয় সদায় অভিমান কৰি থাকে। মই বোলে তাইক বোলে মৰম নকৰোঁ, আৰ্চেনাকহে মৰম কৰোঁ। এইটো চবৰ লগতে কৰি থাকে তাই ন ৰাজশ্ৰী? না একচুৱেলি আগতে মানে ৰাজশ্ৰী নহয় মোৰ লগত থাকে, বা মই যদি ওলাই যাওঁ নহয় তাইক মানে মাতোঁ যে ৰাজশ্ৰী আহা আমি ফুৰিব যাওঁ। কিন্তু এতিয়া আৰ্চেন হ'ল নহয়, আৰ্চেনক লগত ফুৰি থাকোঁ, তাইক ইমান মাতা নহয়। তাই মানে অলপ জেলাছ ফিল হৈ থাকে। তাই আহিছিলে আৰ্চিয়ানৰ লগত খেলিবৰ কাৰণে, তাৰপিছত আৰ্চিয়ান তোমালোকৰ ঘৰত আহি গ'ল নহয়। তাৰপিছত বায়ে কৈছে তই কাম কৰ, তলে যা। আৰু এইফালে বায়ে আহি আছে। বায়ে মানে জুবিবাৰ লগত ফোন কৰি আছিলে, তো বায়ে মোক মানে আগতে পঠাই দিছে। আৰু এই মুনুহঁতৰ ঘৰত আহিলে মানে মামীয়ে আমাক পিঠা খাবৰ কাৰণে মাতিছে, ভাজা পিঠা। তো আপোনালোকক মানে ৰেচিপি দিম, আপোনালোকে ঘৰত যদি কোনোবাই যদি খাইছে
তো সিহঁতে চাগে গম পায় আৰু যোনে খোৱা নাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব বহুত মজা পিঠা হয় ন ভাল লাগে বহুত দুটা টাইপৰ হয় এটা হ'ল মিঠা আৰু এটা হ'ল জ্বলা টাইপৰ ন জ্বলাটো বেছি ভাল লাগে মাৰ্চিয়ানক চাওক ইয়াত আহি একদম পূৰা আজাদিত খেলি থাকে আৰু মামীয়ে চৌকাত জুই ধৰিলে পানী কিয় মামী পানী লাগিব পানী গৰম পানী দিম পিঠাত অঁ আৰু ইয়াত ৰিফাইন আছে আৰু এইটো ময়দা ন মামী ইয়াত পিঁয়াজ এইখিনি ধনিয়া পাত আমি নিজৰ নেকি বাৰী নেকি ময়দা আৰু ইয়াত কেঁচা জলকীয়া দিম এইকেইটা ময়দা পিঠাগুড়ি দিম আমি আৰু আগত যে বস্তুখিনি আছিল সেইখিনি ভালকৈ কাটি লৈছোঁ ভালকৈ মানে কাটি লৈছোঁ গোটেইখিনি বেছি হৈ গৈছে হৈ যাব ময়দা উঠি আছে পাছত এইটো বেকিং ন একচুৱেলি বেছি পৰিমাণত দিলে নহয় পাছত খাৰ লাগিব অলপ দিলে ফুলে আৰু এইটো পিঠা নুফুলিব পাৰে ন মামী এইটো নুফুলিব মানে নিমখীয়া নহয় অঁ তেতিয়া গৰম পানী দিম গৰম পানী দি মিক্স কৰিম দেখুৱা নহ'লে ইয়াত কণী দুটা ভাঙি দিছোঁ আৰু গৰম পানী দি কুহুমীয়া গৰম পানী আৰু এইফালে মোৰ জানটোৱে কি কৰি আছে জান কোৱা কি লাগে মইহে বনাই আছোঁ বাকী মানে যিমান আছিলে কষ্ট কাম মনৰ মামি কৰি দিছে বাচি থাকোঁনে নাই অনলাইন ডাঙৰ কৰিব পাৰিলে একচুৱেলি নিমখীয়া কাৰণে নহয় এনেকুৱা হৈছে যদি মিঠা হোৱা হয় ধুনীয়াকৈ গোল হ'ল চৌকাত কাম কৰিলে মোৰ বিৰাটেই ভাল লাগে মানে আমি এটা দিলে লগত 2-3টা দি দিম এটা এটাকে দিম 2-3টা দিলে হেৰি হৈ যাব নেকি সহজকৈ চাই এতিয়া পটাপট হৈ যাব বহুত টেষ্টি হয় আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব বহুত টেষ্টি হয় আৰু এইটো লাল চাহৰ লগত খালে বেছি ভাল লাগে যি ধুনীয়া লাগিছে নিমখ দি নিমখ তাৰ মানে পৰা নাচোন বিৰাট মজা লাগিছে খাব আৰু এতিয়া আমি ঘৰ আহিলোঁ আৰু বায়ে এফালে ট্ৰেডমিলত খোজকাঢ়ি আছে আৰু আশিয়ানে যে মাকক দেখি পূৰা কান্দি আছে সিও মানে খোজকাঢ়িব ট্ৰেডমিলত তাৰপিছত মাকে কোচত লৈছে নাই নহ'ব সি নামিব তাৰপিছত নমাই দিছে এতিয়া চাওকচোন দেখাই আছে চুইচটো অন কৰিব লাগে আৰু এতিয়া মাকৰ লগত খোজকাঢ়ি আছে এতিয়াহে সি শান্তি হৈছে তো আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰোঁ আৰু আজিৰ ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব